মই সেইজনী ছোৱালী হয় যোনে নিজৰ ইনষ্টা ফিডত সদায় মহাদেৱ আৰু বানাৰস স্ক্ৰল কৰি থাকে। সপোনতো নকৰা এটা কল্পনা মোৰ হ'ল তাকো মোৰ জন্মদিনৰ মাহতে। এনেকুৱা লাগিছে যে আকৌ এবাৰ জন্ম ল'লো। বাৰু এতিয়া আগৰলে কওঁ। আজি আহিলো মণি মন্দিৰ। বিখ্যাত 151টা শিৱলিংগ আৰু তাৰ লগতে 12টা জ্যোতিৰ্লিংগৰ বাবে এই অকণমানি ল'ৰাকেইটাক দেখিলো। ইমান ধুনীয়াকৈ ইয়াত শিক্ষা লৈছে। আমি মানুহবিলাকতো ক'ব গ'লে বহুত পাছতে আছো। আহিলো ইয়াত আহি এটা বস্তুৱে শিকিবলৈ পাইছো যে আমি বহুত পাছত আছো। বহুতখিনি শিক্ষা আমাৰ মাজত হেৰাই আছে। তাৰ মানুহৰ বিশ্বাস আৰু তাৰ লগতে ব্যৱহাৰ। ইয়াৰ পৰা মোৰ শৰীৰটোহে যাব কিন্তু মোৰ মন ইয়াত চিৰজীৱন থাকি গ'ল। কথা যেতিয়াও কম চকুত পানী ওলাবই। সপোনতো কল্পনা কৰা নাছিলো যে এদিন তাত গৈ ওলাম কিন্তু মহাদেৱে মাতি ল'লে। বানাৰসত যেতিয়া প্ৰথম ভৰি দিছিলো ন, তাত ধুনীয়া বতাহ এচাতি মাৰি এইটো অনুভৱ কৰালে যে এই জেগাকণ সঁচা আমি ভবাতকে বহুত বেছি বেলেগ। সাক্ষাৎ শিৱ বাবা তাতে আছে আৰু তেখেতক পালো। এতিয়া ৰুম আহি অসমীয়া সাজযোৰ কিয় উলিয়াইছো সেয়া কাইলৈ গম পাব।